আপোনালোকে মোৰ ভিডিঅ'ৰ থাম্বনেল আৰু টাইটেল পঢ়ি আপোনালোকে গম পালেই অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ নতুন ৰূপত আপোনালোকে দেখিবলৈ পাব আৰু আপোনালোকে সামাজিক মাধ্যমত আপোনালোকে ভিডিঅ'বোৰ দেখি আছে যেহেতু নেকি আপোনালোকক দেখাই দিছো আপোনালোকে চাওক নতুন ৰূপত দেখিবলৈ পাব অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ ককা দেউতা নাতি আৰু হাতী ককা দেউতা নাতি আৰু হাতীটো আপোনালোকে দেখিবলৈ পাব জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ এক নতুন ৰূপত আহিবলগীয়া নতুন চিনেমাখনৰ গানত দেখিবলৈ পাব প্ৰস্তুতি পৰাশৰ নতুন ৰূপত অভিনেত্ৰীজনীক নতুন ৰূপত দেখিবলৈ পাই আপোনালোকে কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট সেকশনত জনাব আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি দিব অসমীয়া নতুন সিনেমা এখন আহি আছে এই নৱেম্বৰত ৰিলিজ হ'ব আৰু তাক লৈ কিবা নতুন আপডেট পাবা নতুন খবৰ পাই তাক লৈ মই সকলোতকৈ আগত দিবলৈ চেষ্টা কৰিম আৰু নতুন যদি কোনোবা মোৰ চেনেলটো চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিন সমূহত এনে ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত দিবলৈ চেষ্টা কৰিম আকৌ বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আৰু নতুন যদি কোনোবা যদি চাই আছে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব সেইটো কাৰণে মই এই ভিডিঅ'টো বনালো তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম